জীৱন সংগ্ৰামত জয় হোৱাৰ সহজ উপায়। আমাৰ জীৱনৰ সমস্যা সমাধানৰ প্ৰচেষ্টা, আত্মসন্মান আৰু লোকনিন্দা এই সকলোবোৰ একেলগ হৈ আমাৰ জীৱনক এক যুদ্ধক্ষেত্ৰ বা সংগ্ৰামৰ স্থলীলৈ ৰূপান্তৰিত কৰিছে। পৃথিৱীৰ ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰ বা সৰুৰ পৰা একেবাৰে ডাঙৰ সকলো ব্যক্তিলৈকে বা সকলো মানুহে কেৱল এই তিনিটা বস্তু বিচাৰি সদায় সংগ্ৰাম কৰিছিল, কৰি আছে আৰু ভৱিষ্যতেও হয়তো কৰি থাকিব। এই তিনিটা বস্তু হ'ল ইচ্ছা বা আকাংক্ষা, লোভ বা লালসা আৰু প্ৰয়োজন বা চাহিদা। গতিকে এই তিনিটা সমস্যাৰ মূল শিপাৰ পৰা নিজক সন্তুলিত বা বেলেন্স কৰি ৰাখিবলৈ হ'লে আমি আমাৰ জীৱন আৰু আমাৰ পৰিৱেশৰ লগত এডজাষ্ট বা সমাযোজন কৰিব লাগিব। কেনেকৈ কৰিম সেই বিষয়ে আজি খণ্ডটো চাওঁচোন আহক। 1 নম্বৰ, সকলো পৰিৱেশ আৰু পৰিস্থিতিক সহজ আৰু বাস্তৱবাদী দৃষ্টিভংগীৰে গ্ৰহণ কৰক। 2 নম্বৰ, জীৱনৰ আৰু প্ৰকৃতিৰ সকলো ঘটনাৰাজিৰ ওপৰত সদায় ধনাত্মক বা ইতিবাচক মনোভাৱ পোষণ কৰক। 3 নম্বৰ, জীৱনৰ উদ্দেশ্য উপলব্ধি কৰক। যদি নোৱাৰে নিজক সোধক 3টা প্ৰশ্ন: মই কি, কিয় আৰু কেনেকৈ? আৰু উদ্দেশ্যপূৰ্ণ জীৱন অতিবাহিত কৰক। 4 নম্বৰ, নিজৰ শক্তি, সামৰ্থ্য, আৰ্থিক অৱস্থা আৰু সামাজিক ব্যৱস্থাৰ লগত খোজ মিলাই জীৱনৰ ইচ্ছা বা আকাংক্ষা নিৰ্ধাৰণ কৰক। মাত্ৰাধিক উচ্চাকাংক্ষা ত্যাগ কৰক। 5 নম্বৰ, নিজৰ যোগ্যতা আৰু সীমাবদ্ধতাৰ বিষয়ে সচেতন হওক আৰু তাৰ আধাৰতহে সুখ আৰু সন্তুষ্টিৰ সীমা নিৰ্ধাৰণ কৰক বা তাতে সুখী হৈ থাকিবলৈ প্ৰয়াস কৰক। 6 নম্বৰ, নিজৰ মন, বিবেক আৰু বুদ্ধিমত্তা অনুসৰি নিজৰ জীৱন দৰ্শন গঢ়ি তোলক আৰু সেই ইচ্ছা শক্তিক জীৱন সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত প্ৰয়োগ কৰক। 7 নম্বৰ, জীৱনৰ বাবে প্ৰয়োজনীয় প্ৰায়োগিক আৰু বাস্তৱবাদী মনোভাৱ গঢ়ি তুলিব আৰু নিজৰ সুকৰ্মৰ বাবে নিজক প্ৰশংসা কৰাৰ লগতে আনকো স্বীকৃতি দিয়ক বা প্ৰশংসা কৰক। 8 নম্বৰ, নিজৰ চিন্তাধাৰা, আৱেগ, অনুভূতি, বিচাৰ, বিবেচনা আৰু মনৰ শক্তিৰ প্ৰতি সচেতন হওক আৰু এই সমূহক সুস্থভাৱে প্ৰকাশ কৰক। 9 নম্বৰ, আত্মসচেতনতা, আত্মসন্মান, আত্ম-অভিৰুচি আৰু আত্মনিয়ন্ত্ৰণ, আত্ম-অনুশাসন আৰু আত্মসংযম ইত্যাদি গুণাৱলী আয়ত্ত কৰক আৰু নিজৰ দৈনন্দিন জীৱনত তাক প্ৰয়োগ কৰক। 10 নম্বৰ, নেতিবাচক মনোভাৱ ত্যাগ কৰক আৰু মনোদৈহিকভাৱে স্থিৰ, সামাজিকভাৱে দক্ষ আৰু সাংস্কৃতিকভাৱে চহকী কৰি নিজক গঢ়ি তুলিবলৈ প্ৰয়াস কৰক। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হৈছে বা হ'ব, যদিহে ইয়াক আপোনালোকে হৃদয়ংগম কৰে বা উপলব্ধি কৰে। বাৰু যি কি নহওক, সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।